নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মোৰ এই ইউটিউব চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাই মই অবিনাশ ডেকা। আজি মই ক'ত আছোঁ আপোনালোকে একবাৰ ভাবক। মই আছোঁ আপোনাৰ বৰপেটাৰ সত্ৰত। হয়, এই জেগাখিনি দেখিছেনে আপোনালোকে? এইখিনি জেগাৰ পৰাই আপোনাৰ বৰপেটাৰ যিটো দৌলৰ সেইখন উলিয়ায়, ইয়াৰ পৰাই উলিয়ায়। আৰু আপোনালোকে হয়তো জানে যে অসমৰ ভিতৰত আটাইতকৈ ডাঙৰ দৌল উৎসৱ আপোনাৰ বৰপেটাত হয়। গতিকে ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আমি ফ্লেশ্ববেক হৈ আমি ঘৰৰ পৰা আহোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ অবিনাশ ডেকাই। চাই থাকা। মানে আজি আপোনাৰ এসপ্তাহমান ধৰি ভিডিঅ' দিব পৰা নাই দিয়ক, কাৰণ এটা কামত উঠিছোঁ, কাৰণ ইউটিউবৰ পইচাটো নাপাওঁৱে। ইউটিউবৰ পইচাটো চলবা নোৱাৰোঁ। গতিকে আজি এটা ব্লগ বনাব যাই আছোঁ। আপোনালোক ডেষ্টিনেশ্যনটো ক'ত যাই আছোঁ ক'ব নোৱাৰোঁ, কিন্তু ক'ত যাওঁ কিন্তু ভাল প্লেচতে যাম। বৰপেটা চাইড যাই আছোঁ। বলক ভিডিঅ'টো মোৰ লগত চাই থাকোঁ আৰু কেনেকুৱা আছে। আৰু এটা কথা আপোনালোকক কওঁ যে মই আপোনাৰ ভিডিঅ' সপ্তাহত এটা বা দুটা দিব পাৰিম। এতিয়া ক'ব জনাব, যিয়ে নহওক কম হ'ব কিন্তু ভালকৈ দিম। বলক। তো ফাইনেলি আমি এই মাজদিয়া চক পালোঁ। আপোনাৰ এইটো আপোনাৰ এই গাড়ী আছে, এই চাহ বৈ আছিল। এইটো দি ভিতৰে যে আমি মেইন যিটো গুৱাহাটীটো বৰপেটা টাউন, এইটো আপোনাৰ এই ৰাস্তাটোতে গৈ আছোঁ। বলক ভিডিঅ'টো আৰু গৈ থাকোঁ আৰু এখন নকওঁ, ৰাস্তাত বৰহে খাব। বলক চাই থাকোঁ। আছিল নেকি না কি আছিল পাৰিলোঁ। মা সুধ পালোঁ, মায়ে হেৰি পাৰিলোঁ নাম মামা হাতলৈ যাব পাৰিলোঁ। এই ফুকন পাতক মামা নাযাওঁ, আজি সময় নাই, আজি বহুত কাম আছে। আজি আৰু কি বুলি কয়, আপোনালোকক মানে এটা ভণ্টি এটাৰ বাৰ্থডেও আছে, তাই তাতেও যাব লাগিব। আৰু দুটা তিনিটামান মানে একদম কাম আছে। এতিয়া বৰপেটা পাম আৰু ফাইনেলি আপোনাৰ পাম। সিহঁতে একদম গাড়ী চলাই আছে পিছদিনা। এইটো আপোনালোক চাব ভাই, এইটো দি আপোনাৰ বৰপেটা কীৰ্তনঘৰ 1 কিলোমিটাৰ বুলি লেখা আছে না। মই যাবলৈ মই কিন্তু বৰপেটা ডিষ্ট্ৰিক্টৰ ল'ৰা, কিন্তু বৰপেটা কীৰ্তনঘৰ কিন্তু আহিব নেকি ক'ব নোৱাৰোঁ। কি বস্তু এইটো? দৰ্শকসকলে তোক কি বস্তু জনাবচোন। নাজানো, যদি জানে কমেণ্ট বক্সত জনাব দিয়ে। কমেণ্ট বক্সত জনাবচোন এইটো কি বস্তু। ধৰিব পৰা নাই মই। কি মজা লাগছে। মানে ওচৰৰ ভাইটিটো, কাষত থকা ভাইটিটো সুধিলোঁ কি বস্তু, কিবা আমেৰিকাৰ টাৰ্টি বুলি কৈছে। বুজি নাপাওঁ কিন্তু কি মজা লাগছে। আৰু কিবা কলবি আৰু বস্তুবিলাক প্ৰথম দেখিছোঁ জীৱনত। মই ভালকৈ নামটো নুশুনিলোঁ, কিবা ক'লা ল'ৰাটোৱে। আপোনালোকে যদি জানে তেতিয়াহ'লে মোক কমেণ্টছত জনাবচোন কি বস্তু। মজা লাগছে কিন্তু চাই ন এতিয়া ৰাস্তাত পালোঁ। অঁ, তো ফাইনেলি আহি আমি বৰপেটা কীৰ্তনখন পালোঁ। এইখন গেটেৰে আমি ভিতৰলৈ যাব লাগিব। যি নহওক আহিলোঁ। আপোনালোকে ভিডিঅ'টো গোটেইখিনি চাব, তেতিয়াহে গম পাব। অনুৰোধ জনালোঁ আৰু বলক আমি ভিতৰত যাওঁ। আগতে জোতাযোৰ খুলি লওঁ। ফাইনেলি আমি বৰপেটা কীৰ্তনঘৰ পালোঁ। ভাল লাগিছে। ইয়াতো চেনিটাইজাৰ আপোনাৰ ইউজ কৰা চেনিটাইজাৰ থৈ দিছে। তো ইয়াতে চেনিটাইজাৰৰ ব্যৱস্থা কৰি থৈছে। গতিকে হাতখন আপোনাৰ হ'ল। তো এইখিনিত আমি যিখিনিৰ পৰা আপোনাৰ দৌলৰ কি বুলি ইয়াৰ পৰা এই থাপনাখন হ'লোঁ নেকি দৌলৰ। ইয়াতে আপোনাৰ যিটো হোলীৰ সময়ততো মানুহ একদম কিমান মানুহে আপোনালোকৰ একদম একবাৰ আহি চাব বৰপেটাৰ হোলীৰ সময়ত। আৰু এইটো চাওকচোন কিমান ধুনীয়াকৈ বনাইছে। এইখন শ্ৰী শ্ৰী মহাপুৰুষ মাধৱদেৱ স্থাপিত সত্ৰ হয়। মহাপুৰুষ মাধৱদেৱ স্থাপিত সত্ৰ
খুব ভাল লাগে এইখন মহাপুৰুষ মাধৱদেৱে স্থাপন কৰিছিল সেইদিনা মই গৈছিলোঁ গড়মূৰা সত্ৰলৈ মানে মহাপুৰুষ মাধৱদেৱে স্থাপন কৰা গড়মূৰা সত্ৰলৈ আজি আছোঁ আমি বৰপেটা সত্ৰত আৰু গোটেইখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম তো আপোনাৰ কি বুলি কয় প্ৰথমে আপোনালোকক মই মন্দিৰৰ আপোনাৰ গোটেই বাহিৰখিনি দেখাই ল'বলৈ চেষ্টা কৰিছোঁ হিৰকৰ মই খোজকাঢ়ি আহিছোঁ মই আপোনালোকৰ এইকেইদিন কি হৈছে মই এটা কামত উঠিছোঁ কামত উঠাৰ কাৰণে মই আপোনাৰ মঙলবাৰে ভিডিঅ' বনাব পাৰিম এনেকুৱা অৱস্থা হৈছে কিন্তু আপোনালোক তথাপিতো মই ভিডিঅ' এটা বা সপ্তাহত 2টা দিম কিন্তু আপোনালোকে ছাপোৰ্ট কৰিব আৰু সেইটোৱে বিচাৰোঁ এইখিনি বৰপেটাৰ পৰা আমি খোজকাঢ়ি গৈ আছোঁ এইখিনি বাহিৰ ইমান ধুনীয়া সত্ৰ আপোনালোকে এবাৰ আহিব পাৰে ইয়াতে কোনটো এইটো আপোনাৰ শংকৰদেৱে খান্দে পোৱা ন এইটো আপোনাৰ শংকৰদেৱে খান্দে পোৱা এতিয়াও চাব পাৰে পানী আছে মই আপোনাক বেক কেমেৰা দেখাব লাগিব গুৱাহাটীততো অকলে গোৱা দেখি থাকে কিন্তু এইটো আৰু আপোনাৰ শ্ৰীমন্ত শংকৰদেৱে আপোনাৰ নিজে হেৰি কৰা কোৱা আপোনালোকক দেখালোঁ এই ভিডিঅ'টোত এইখিনি হৈছে আপোনালোকৰ বৰপেটা সত্ৰৰ পিছফাল সেইটো শ্ৰীকৃষ্ণৰ আপোনাৰ মূৰ্তি চাওক এই কিবা কাল নাগ নেকি আছিল মই ভালকৈ নাজানো দেই এইটো শ্ৰীকৃষ্ণৰ বাহন গৰুৰ চাগে সেইটো জানো আৰু চাওক কিমান ধুনীয়া আপোনাৰ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে আপোনাৰ নিজে হাতেৰে আপোনাৰ এই ফুলখিনি আপোনাৰ ৰোপণ কৰিছিল বৰ্তমানলৈকে সংৰক্ষিত কৰি ৰাখিছে ধন্যবাদ ইয়াৰে আপোনাৰ সমিতিক ইয়াৰে ৰাইজক এতিয়ালৈকে ইমান ধুনীয়া ধৰণে সংৰক্ষিত কৰি ৰাখিছে যে আমাৰ গুৰুজনাই নিজে হাতেদি আপোনাৰ ৰোপণ কৰি যোৱা যিহেতুকে মোৰ খুব ভাল লাগিছে আহি তোমাৰ কেনেকুৱা লাগছে এইটো ভালে লাগিল আজি কি ক'বা ৰাজা দেখি থাকে তাত আৰু কি মজা প্লেচ চব এইটো কি আমি বৰ্তমানলৈকে মেইন কীৰ্তনখনৰ ভিতৰত সোমোৱাই নাই আমি চাইডৰখিনি আপোনালোকক দেখুৱাই আছোঁ এইটো আপোনাৰ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ এইটো বাসস্থান হয় এইটো ইয়াতে আপোনাৰ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে আছিল এইখন আপোনাক বেকত এয়া অবিনাশে সিয়া কৰি আছে অবিনাশে বা কি ভাবি আছে মই কি ভাবি আছোঁ আমাৰ এখেতৰ ওচৰত আমি সেৱাও জনালোঁ এইখিনি মানে এখেতে পূজাৰী চাগে ন আপোনাৰ নাম কি কমল দাস কেতিয়াৰ পৰা আছে আপুনি ইয়াতে মই 2 বছৰ হয় নেকি এইখন মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে নিজে স্থাপন কৰা মানুহ এতিয়া হৈ আছেনে মানুহ কম পৰিমাণ মানুহ নাই লকডাউনৰ পৰা মানুহ কম হৈছে ন মই আপোনালোকক এটা বস্তু দেখাওঁ এই খুঁটা দুটা যি দেখিছে এই ডাঙৰ খুঁটা দুটা এই খুঁটা দুটা তুলসীৰ খুঁটা ন তুলসীৰ খুঁটা হয়তো তুলসী গছৰ ইমান ডাঙৰ খুঁটা বহুতেই আপোনাৰ দেখিয়ে পোৱা নাই মই কওঁ ইমান ডাঙৰ খুঁটা তুলসীৰ গছৰ ডাঙৰ খুঁটা ইমান দেখিয়ে পোৱা নাই এই খুঁটাটোত কিমান বছৰমান হ'ল এইটো বহুত বছৰ হ'ল মোটামুটি 70 বছৰমান হ'ল একো প্ৰব্লেম নহয় ন এই তুলসীৰ গছ ইমান ডাঙৰকৈ কেনেকৈ মানে ভাঙি আহিছিল ব্ৰহ্মপুত্ৰত ভাহি আহিছিল ভাহিহঁতে ধৰি ইয়াতে সেই কৰিছে হয় যে তেখেতে জনালে যে এই খুঁটা দুটা আপোনাৰ ভাহি আহিছিল মানে ব্ৰহ্মপুত্ৰত ভাহি হোৱাৰ পাছত এইটো ধৰি ইয়াতে কেতিয়াৰ মানে 70 বছৰমান আগতে ভাহি আহিছিল ন হয় আপোনালোকক অলপ মানে মই ভিতৰত দেখাবলৈ চেষ্টা কৰিছোঁ ভিতৰত কিন্তু আন্ধাৰ তথাপিতো মই চেষ্টা কৰিম আৰু দেখাবলৈ ঠিক আছে তো চাওক এবাৰ ভিতৰৰ পৰিৱেশটো কিমান ধুনীয়া পৰিৱেশ খুব ভাল লাগিছে সেইখন থাপনা ইয়াতে সদায় নাম কীৰ্তন চলি থাকে ইচ্ছা কৰিলে আপোনালোকে আহিব পাৰে যোনে অহা নাই বৰ্তমানলৈকে খুব সুন্দৰ পৰিৱেশ সঁচাকৈ ভাল লগা মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে আপোনাৰ নিজ হাতে আপোনাৰ স্থাপন কৰা আৰু হয়তো ইমান ডাঙৰ তুলসীৰ খুঁটা বৰ্তমানলৈকে কোনেও মানে ক'তোই নাই চাগে মই যিটো দেখিছোঁ আপোনাৰ এইবাৰ পিছপিনৰ পৰা দেখাইছোঁ এবাৰ ইমান ডাঙৰ তুলসী খুঁটা গোটেই খুঁটাটোৱে আপোনাৰ বেকবন হিচাপে ধৰি আছে চব এইটো সঁচাকৈ ভগৱানৰে এই খুঁটা দুটা চব কি ধুনীয়া এটা পৰিৱেশ এইটো আপোনাৰ গৰুৰ পক্ষী শ্ৰীকৃষ্ণৰ বাহন আছিলে এইটো হনুমান এইখন থাপনা আৰু বৰপেটাটো হাতীৰ দাঁতৰ অলংকাৰৰ কাৰণে বিখ্যাত জানে আৰু সেই আপোনাৰ আগৰ থাপনাখনলৈকে আপোনাৰ যোৱা মানা আছে গতিকে আমি তালৈকে যাব নোৱাৰিম এইখিনি দেখালোঁ আপোনাৰ এইখিনিৰ পৰা আগলৈকে যোৱা এই থাপনাখনৰ পৰা আগলৈকে যোৱা মানে মানা আছে
গতিকে আপোনালোকক মই এইখিনি আপোনাৰ বেক চাইডৰ পৰা দেখাই দিলোঁ কাৰণ অলপ কেমেৰাটোৰ লাইটটো কম পায় লাইটবিলাক কম আছে কাৰণে যদি আপোনালোকৰ মোৰ এই ভিডিঅ'বিলাক আপোনালোকৰ চাই ভাল লাগে তেতিয়াহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু মোৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব নাপাহৰিব আৰু এনেকৈ যাই থাকিম আপোনালোকৰ সহায় আৰু সহানুভূতি দিলে ভাল লাগিব আৰু ভিডিঅ' কি ভাবিছে আপুনি মই ভালেই ভাবিছোঁ ভালটো অকলে হ'ব ইয়াত আহি বহুত ভাল লাগিল ভাল লাগছে না মই আহিম বুলি ভাবি আছোঁ কিন্তু একচুৱেলি মই বৰপেটাৰ ল'ৰা হৈ আজিলৈ আহিব পৰা নাছিলোঁ খুব দুখিত তাৰ বাবে আজি আহি বহুত ভাল লাগিছে 2বাৰ আহিছে ঠিকে আছে গতিকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু মোৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব নাপাহৰিব